আপোনালোকে ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰৰ ফিজিকেল ইণ্টাৰভিউ দিবলৈ কি ডকুমেণ্ট নিব লাগে বুলি আপোনালোকে সুধি থাকে, এইটো আপোনালোকক মই দেখাই দি আছোঁ। এইটো চাওক, ইয়াতে এইটো চাওক, ইয়াতে আপোনালোকে চাই লওক। প্ৰথমতে আপোনালোকৰ এডমিট কাৰ্ড আনিব লাগে, এইজ প্ৰুফ আনিব লাগে, HSLC এডমিট কাৰ্ড এইবিলাক আনিব লাগে আপোনালোকে। আৰু এইটো চাওক, ফটো চাইজটো দুটা আনিব লাগে। NCC কি কম্পিউটাৰ NCC যিকোনো চাৰ্টিফিকেট থাকিলে আপোনালোকে আনিব লাগে। চাওক, এইটো ভালকৈ চাই লওক। আৰু আপোনালোকৰ যিকোনো এক্সট্ৰা চাৰ্টিফিকেটবোৰ আছে সেইবোৰ আনি ল'ব, আপোনালোকে এক্সট্ৰা মাৰ্কবোৰ পাব। আজিৰ ভিডিঅ'ৰ কাৰণে বাছ ইমানে। আৰু আগতে আপোনালোকক যোনে ফিজিকেল টেষ্টত পাছ হৈছে সিহঁতক ৰিটেন এক্সামত কেনেকুৱা কি প্ৰিপেয়াৰ কৰিব লাগে সেই বিষয়ে আমি আগত ভিডিঅ' এটা বনাই দিম, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।